শ্যালকে নানো রে, শ্যালকে নানো। এ শ্যালো হে না খাইলে, শ্যালোকে না আসলে কেমনি কি করে কত আমরা আল্লাহ দেয়া কি করবো, কুপিয়ে নাই না। আল্লাহ কি করবো আল্লাহ আমরা শ্যালোকে শ্যালোকে আল্লাহ ধরো ধরো এলে ধরো এই বস্তুগুলো ধরো রে। भाई क्या करेगा भाई, देखने से क्या करेगा, अभी तो काम ही नहीं है, मेरा काम है ना क्या। अरे रसा दो अरे रसा दो यार। थोड़ा थोड़ी कोड़ी बोले देखो तो अल्लाह खुड़ी धरो खुड़ी धरो खुड़ी धरो खुड़ी धरें भाई। এলে ধরা ধরি করো কজন ডাবি গেলে কি চলে গেল দিয়েছে। বেচটা কুটি গেল, বেচ একটা ছিল একদম। কি খবর আপোনালোকৰ আৰু আপুনি এইমাত্ৰ ঘটনাটো দেখাৰ কাৰণে আপোনাক বহুত বহুত দুখী হৈ আপোনালোকক জনাব বিচাৰিছোঁ। এতিয়া যিটো দুবৰি ব্ৰহ্মপুত্ৰ জলযান্ত্ৰিক নাও ডুবিল আৰু নাওখনত সঞ্জু দাসৰ লগতে বহু সংখ্যাৰ যাত্ৰী আছিল। সঞ্জু দাস এতিয়ালৈকে নিখোজ আৰু তাৰ লগতে বহু যাত্ৰী আছিল। সিহঁতে এতিয়া জানামতে আপোনালোকে 7-8জনমান এতিয়া অনুমানিক নিখোজ। তো নিখোজ হৈছে আপোনাৰ এইটো হৈছে ভাসানীৰ যে ভাসানী চৰ, এটা আপোনাৰ মতিনৰ চৰ হৈ আছে, ইয়াতে আপোনাৰ নাওখন ডুবিল। তো ঘটনাস্থলী আপোনালোকে এতিয়ালৈকে মই পুৰাটো পোৱা নাই, যিখিনি মই পাইছোঁ সেইখিনিৰ পৰা মই দিব বিচাৰিছোঁ আপোনালোকক। দুবৰি ব্ৰহ্মপুত্ৰ ডুবিল জলযান্ত্ৰিক নাওখন আছিল দুবৰি চক্ৰ বিষয়া সঞ্জু দাসৰ লগতে বহু সংখ্যাৰ যাত্ৰী। বৰ্তমান সঞ্জু দাসৰ নিখোজ আৰু দুবৰি ভাসানীৰ চৰত সংঘটিত হৈছে এই ঘটনা। এই অঘটন আৰু অঘটনস্থলী উপস্থিত SDRF NDRF আৰু আৰক্ষীৰ দল। দুবৰি চক্ৰ বিষয়া সঞ্জু দাসৰ নেতৃত্বত 3জন যাত্ৰীক এটা দলে চক্ৰ অঞ্চলৰ পৰিদৰ্শন কৰিবলৈ গৈছিল। তো ইয়াৰ পৰা নাওখন ডুবিছে। আপোনালোকে ভিডিঅ'টো হয়তো চাইছে, আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিছে আপোনাক আৰু বহুত কাৰ কিবা ইনফৰমেশ্যন আৰু পালে আপোনালোকক মই আপডেট দিব বিচাৰিম। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি থাকিব, মই আৰু কিবা দিবলৈ চেষ্টা কৰিম। আৰু মই যিখিনি জানামতে পাইছোঁ আপোনালোকে সেইখিনি মই এতিয়া দি দিলোঁ। আপোনালোকে যদি ভিডিঅ'টো শ্বেয়াৰ কৰে আৰু কিবা ক্লিপ পালে মই আপোনালোকৰ লগত